তিনিচুকীয়াৰ মাৰ ঘৰখন মানে আলফুলৰ এনাই পুথৰ ঘৰখন ইয়ালৈ আহিলে আৰু আলফুলৰ কথা ক'বই নালাগে ফূৰ্তিত ক'ব নোৱাৰা হৈ যায় আগফালে পাছফালে লৰা ঢপৰা কৰিবলৈ বহুত জেগা পায় আৰু এয়া চাওকচোন বাৰু এই পোষ্টটো গেটখনৰ প্লাষ্টাৰ কৰাব লগা হ'ল মানে বেয়া হৈছিলে অলপমান ভাঙিছিলে আৰু লেতেৰাবোৰ লাগিলে গেটত দিদি এইবিলাক মোহাৰি থাকোঁতে আলফুলো গৈ লাগি গ'ল বাল্টি পানী লৈ লাগি গৈছে একদম আৰু এতিয়া কৰিছোঁ আমি ব্ৰেকফাষ্ট আলফুল একদম ডাইনিং টেবুলত মা আৰু দেউতাৰ মাজতে বহি খাই আছে পোহা আৰু আমি খাইছোঁ পুৰি আৰু চব্জি এতিয়া আমি গোটেইবোৰ ওলাই আহিলোঁ এখন নাৰ্চাৰীলৈ আচলতে মোৰ বেংকত কাম আছে প্ৰথমতে সোমাইছোঁ নাৰ্চাৰীত মায়ে ল'ব অলপমান ফুলৰ পুলি তাৰপাছতে মাহঁতে আলফুলক লৈ ঘৰলৈ যাব মই বেংকৰ কাম কৰি মেলি ঘৰলৈ যাম আমি আহিছোঁ তিনিচুকীয়াৰ বৰগুৰিৰ বাইপাছত থকা সৃষ্টি নাৰ্চাৰী ফোন নাম্বাৰটো দেখা পাবই আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰিব কাৰণ নাৰ্চাৰীখন খোলা বেছি দিন হোৱা নাই আৰু সেইকাৰণে এতিয়া বহুত সুলভ মূল্যত মানে একদম ৰিজনেবল প্ৰাইচত দি আছে আৰু আমাৰ মাৰ ফুলৰ চখ বহুত বেছি আৰু ঠাণ্ডা দিন অহাৰ লগে লগে শীতৰ আগমন কুঁৱলীৰ আগমনৰ লগে লগে আমাৰ মনত পৰে যে ছিজন ফ্লাৱাৰ্ছ আৰু ছিজন ফ্লাৱাৰ ল'বলৈ গ'লে নাৰ্চাৰী বাহিৰেতো আৰু একো গতিয়ে নাই নাৰ্চাৰী আহিব লাগিব সেইকাৰণে আহিলোঁ ইয়ালৈ আৰু মায়ে একদম ফুল চাই আছে ফুলৰ পুলি কি লওঁ কি নলওঁ বহুতখিনি আছে কালেকশ্যনছ বহুত আছে আৰু এইফালে আমি কেইটামান চিলেক্ট কৰিলোঁ এই দুটা ইনডোৰ প্লাণ্টো লৈছোঁ আৰু বাকী মায়ে চাই আছে বাৰু গোটেইখিনি দেখুৱাম পিছত আৰু আলফুলক লাগে চিপছ খাবলৈ নতুনকৈ এইবিলাক বেয়া হেবিট কিছুমান লাগিছে আৰু উপায় নোহোৱা হৈছে মোৰ সেইকাৰণে চিপছ এপেকেট দিলোঁ খাই আছে দেউতাই তাক ধৰি আছে নহ'লে ইফালে দৌৰিছে ওখ চাপৰ পৰিব বুলি ভয় লাগে সেইকাৰণে চিপছ খুৱাই পেলাই দেউতাই ৰখাই থৈছে আৰু মই আৰু মা লাগি আছোঁ ফুলৰ পুলি চোৱাত ফাইনেলি আমি কেইটামান ল'লোঁ পিটুনিয়া কেইটামান ল'লোঁ নাৰ্জি দুটা কালাৰে লৈছোঁ পিটুনিয়া আৰু মানে সৰু পিটুনিয়াটো লৈছোঁ আৰু ডাবল কালাৰ ফুলে যে সেইটো পিটুনিয়াও লোৱা হৈছে ইনডোৰ প্লাণ্টছ এইটো মোৰ কচু পাতটো মোৰ বহুত পচন্দ হ'ল মাক ক'লোঁ লৈ লোৱা বৰ ভাল লাগিছে বুলি তাৰপিছত এই দুটাও লোৱা হ'ল এনেধৰণে বহুতখিনি লোৱা হ'ল আৰু এই আলফুলক চাওক চিপছ শেষ হ'ল মানে একদম দৌৰি ষ্টাৰ্ট হৈ গ'ল আৰু আগফালে আছে নাৰ্চাৰীখনৰ ফুল আৰু পাছফালে আছে শাক চব্জি মায়ে ক'লে বোলে চাওঁচোন বোলে কি পুলি আছে ওলকবিৰ পুলি আৰু ফুলকবিৰ পুলি কেইটামান ল'লে এয়া নাৰ্চাৰীখনৰ অ'নাৰ আংকল আৰু আণ্টিক ভালকৈ দেখুৱাই নহ'ল শেষতে অকণমান দেখুৱাইছোঁ ডিটেইলছত কিন্তু মই নাৰ্চাৰীখনৰ ভিডিঅ' ফেচবুকত দিম আপোনালোকে ফেচবুকত মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব তাত গৈ চাব পাৰিব কাৰণ নতুনকৈ বিজনেছ কৰা মানুহক মানে যোনে নিজে কষ্ট কৰি এটা উপাৰ্জনৰ পথ বাছি লয় তেনেকুৱা মানুহক চিনাকি কৰিবলৈ পাই মই বহুত সন্তুষ্ট লাভ কৰোঁ এয়া আমি গাড়ীত গোটেইখিনি ভৰাই ল'লোঁ যি আছিলে আৰু মইতো বেংকলৈ গ'লোঁ মাহঁত ঘৰলৈ আহিলে ঘৰলৈ আহোঁতে মাহঁতে লৈ আহিছিলে বাটতে পাই পুঠি মাছ 3 কেজি আচলতে দেউতাই শুকান মাছ খাই ভাল পায় কিন্তু মানে বাহিৰৰ পৰা কিনি খাবলৈ ভয় খাই ঘৰত কৰিলে ভাল পায় মায়ে অৱশ্যে ঘৰত কৰা নাই দেই আগতে বৰ্তাহঁতে বা বৌহঁতে কৰিলে কোনোবাই দিয়ে মাক ক'লে এইবাৰ তুমিয়ে কৰাচোন বুলি সেইকাৰণে লৈ আহিলে পুঠি মাছ এনেকৈ আৰু এইফালে আমাৰ মায়েতো বাচিছেই কাম কৰা নানাকো লগাই দিছে কাৰণ 3 কেজি মাছ বাছোতে মাৰ দুপৰীয়া ভাত বনাবলৈ দিগদাৰী হ'ব টাইমটো গুচি যাব মানে বহুত টাইম লাগে নহয় এইবিলাক বাছোতে কচোতে আৰু আমাৰ আলফুল লাগিছে নহয় একদম লাগি গৈছে এইবোৰ কৰিবলৈ পায় কাৰণে তাই এনাইক পুঠাকৰ ঘৰত আহিলে বহুত ফূৰ্তি পায় আৰু এয়া কথামতে কাম শুকান মাছ ৰেডি কৰিছে পাছফালে আমাৰ এটা এনেকৈ জুহাল আছে আৰু সৰু সুৰাকৈ তাৰ এয়া মাছখিনি শুকুৱাই আছে কাৰেণ্টটো বাচি দিব লাগিব আলফুল হৈ যাব হা বহুত কৰিলা কয় বোলে শুকান মাছ খালে ঔষধি গুণ বহুত আছে মেলেৰিয়া নহয় কিন্তু মই অৱশ্যে নাখাওঁ দেই মই হ'লে ভাল নাপাওঁ আৰু গোন্ধটো যে মোৰ সহ্যই নহয় আৰু এইফালে মাছ চুই ঘূৰি ফুৰা ছোৱালীজনীক মই একদম গা পা ধুৱাই দিলোঁ চাবোন দি আৰু গা ধোৱাৰ লগে লগে তাইতো জানি আৰু শুই গ'ল আৰু এয়া শুই উঠাৰ পাছত সেই ভগৱান তাই আৰু কিমান যে উৎপাত কৰিব পাৰে চাওকচোন বাৰু ৰাবাব টেঙা কাটি থাকোঁতে ইমান ডাঙৰ ৰাবাব টেঙাৰ পিচটো লৈ পেলাই খাই আছে আৰু কপালত দেখিছেনে বাৰু মাৰ পৰা ফুটটো লৈ ল'লে ফুটটো লগাই আছে আলফুল পৰি যাবা সময় হ'ল দুপৰীয়া ভাত ৰন্ধাৰ আৰু ঘৰলৈ আহিলে যে একদম মজা কাৰণ বিয়াৰ পিছত যেতিয়া ঘৰলৈ অহা হয় তেতিয়া মাকবিলাকে ইমান বেছি মৰম কৰে নহয় একো কাম কৰিব নিদিয়ে মানে বনাই খোৱাহে থাকে মাত্ৰ এয়া মায়ে বনাইছে কুন্দলি ভাজি এইফালে দাইলটো অৱশ্যে ফুৰত ময়ে মাৰিছিলোঁ দেই আলফুলক কোলাত লৈ দাইল ফুৰত মাৰোঁতে ইফালে অলপ পৰিলে আৰু এইফালে মায়ে বনাইছে এতিয়া মানে বনাবলৈ ৰেডি কৰিছে মাটন মেৰিনেট কৰি থৈ দিছে অলপ পাছত বনাব আৰু এইফালে মাটনটো গ্ৰেভি কৰিব চিকেনটো ড্ৰাই ফ্ৰাই কৰিবৰ কাৰণে চিকেনো এনেকৈ পিঁয়াজ দি মেৰিনেট কৰি থৈছে মানে মাৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ খাবলৈ বৰ টেষ্টি হয় আৰু এয়া মাটনটো গ্ৰেভি হৈ আছে মেৰিনেট কৰি থৈ দিয়াৰ পিছত বহুত দেৰি ভাজি থাকে তাৰপাছত শেষত মাটনটো কুকাৰত দি দিয়ে তেনেকৈ বনায় আৰু চিকেনটো এইফালে ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল আমি এতিয়া খোৱা বোৱা কৰি লওঁ আলফুলক প্ৰথমতে খুৱাম বহুত সময় লাগিব আপোনালোকক আকৌ পাছত লগ পাই আছোঁ দেই
আজি আমি আহিছো গ্ৰন্থমেলা চলি আছে তিনিচুকীয়াৰ চলিহানগৰ ফিল্ডত কিন্তু ভিডিঅ'টো যেতিয়া দিম আপোনালোকক তেতিয়ালৈকে হয়তো মোৰ এডিটিং কৰি মেলি ভিডিঅ'টো আগবঢ়াই দিওঁতে দেৰি হ'ব আৰু গ্ৰন্থমেলা শেষ হৈ যাব কিন্তু কিতাপৰ লগত সম্পৰ্ক একেবাৰে নোহোৱাই হ'ল নতুনকৈ মাক খোৱাৰ পিছত ইমানেই বিজি হ'লোঁ যে কিতাপ পত্ৰ মেলি চাবলেই সময় নোহোৱা হ'ল সেইকাৰণে ভাবিলোঁ যে কিতাপৰ লগত বন্ধুত্ব আকৌ গঢ়ি তোলোঁ বুক ফেয়াৰ হৈ আছে যেতিয়া কেইখনমান কিতাপ লৈ আহোঁ আৰু বুক ষ্টল বুলি ক'লে কি হ'ব বুক ষ্টলৰ লগতে বুক ফেয়াৰত সদায় থাকে ফুড ষ্টল য'ত ফুডি মানুহবিলাকে গৈ পাই যায় আৰু ময়ো ঠিক তেনেকৈ গৈ পাই গ'লোঁ দামবোৰ যে ইমান বেছি আছিলে নহয় বহুত খং উঠিছিলে কিন্তু উপায় নাই আৰু আলফলো শুই উঠি আহিছিলে দুপৰীয়া ভাত পানী খাই ময়ো আমি চবেই শুই উঠি আহিছোঁ কাৰণে কিবা এটা খাব মন গৈছিলে সেইকাৰণে ল'লোঁ ডোচা আলফলৰ কাৰণে আৰু আমাৰ কাৰণে চাওমিন লৈছিলোঁ এয়া নেক্সট ডে'ৰ ভিডিঅ' শুই উঠিয়ে চিধা বাহিৰলৈ আহিব লাগে প্ৰথমতে মাৰিলে অকণমান ঝাৰু পিছফালে চোতালখন এনি টাইম পানী 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 আলফুলক অকল পানী খাব লাগে শুই উঠাৰ লগে লগে চিধা বাহিৰলৈ আহিব বাৰান্দাত দৌৰা-দৌৰি কৰিব আৰু টেপটো মানে চাপত আছে অলপমান বাহিৰত সেইকাৰণে লগে লগে টেপ খুলিব হাত ধুব ভৰি ধুব অকল পানী মানে মাৰ ঘৰ মানে হ'ল ড্ৰেগন ফ্ৰুটছ কিন্তু আলফুলে যোৱাবাৰ ইমান খাইছিলে এইবাৰ কোনো মনে নাই ড্ৰেগন ফ্ৰুটছ খোৱা আকৌ আপেল কাটি দিছোঁ কিন্তু মই খাম ড্ৰেগন ইমান দামী ফ্ৰুটছ এনেই খাব পাইছোঁ ঘৰৰ এই নাখায় এইটো মোৰ খাবা না না আপেল আৰু ড্ৰেগন ফ্ৰুট খাই গোটেই গাতে লগাই লেতেৰা পেতেৰা কৰিলে সেইকাৰণে গা ধুৱাই দিলোঁ গা ধুই পেলাই শুইছিলে এতিয়া শুই উঠিলে আৰু তাই খেলা আৰম্ভ হৈ গ'ল উঠাৰ লগে লগে কিন্তু তাইৰ মেইন এইমটো হ'ল কেতিয়া তাই বাহিৰলৈ যাব পাব আৰু আকৌ কেতিয়া তাই সেই টেপ চুব পানী চুব সেইটোৱে আচলতে তাইৰ এইম কিন্তু এতিয়া পৰা নাই কাৰণে খেলি আছে আৰু তাইৰ লগত যিমান খেলি থাকোঁ তাই সিমানে ভাল পায় কিন্তু ময়ে ভাগৰুৱা হৈ যাওঁ কিমান আৰু তাইৰ পিছে পিছে দৌৰি থাকিম আৰু ঘৰত ভিডিঅ' কৰিলে সদায় মনত পৰে যে বহুতে কমেণ্ট কৰে বা আপোনাৰ ঘৰৰ হোম টুৰ এটা দিব বুলি থাকিয়ে যায় বাৰে বাৰে এইবাৰ দিবলৈ চেষ্টা কৰিম দেই আৰু ফাইনেলি মায়ে ঝাৰু মাৰি জাবৰখিনি পেলাবলৈ বাহিৰলৈ ওলাওঁতে তাই চান্স পাই পেলাই ওলাই গুচি আহিলে আৰু এতিয়া মোক টানি টানি লৈ গৈছে মানে অকণমান এইখিনি ওখ যে তাইক পাৰ কৰাই দিব লাগে আৰু পাৰ কৰাই দিয়াৰ লগে লগে দেখিছেই নহয় চিধা টেপ খুলিব আৰু পানী এয়া দেখিছে কেনেকৈ ভৰি ধুইছে তাই আমি এইবিলাক কৰোঁ যে তাই চব শিকি থাকে এতিয়া সিহঁতৰ অনুকৰণৰ সময় যি কৰোঁ তাকেই কপি কৰে এয়া হাত ধুইছে কেতিয়াবা কাপোৰ এডোখৰ দি দিলে কাপোৰো ধুব আৰু এতিয়া কাহ হৈ আছে অলপমান দৰৱো খাই আছে ক'ত কাহ ভাল হ'ব এনেকৈ ঠাণ্ডা পানী চুই থাকিলে সেইকাৰণে ভিতৰলৈ লৈ আহিলোঁ আৰু এয়া কান্দা কটা ষ্টাৰ্ট এইবোৰতো চলিয়ে থাকিব আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম বাই বাই